সো নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল অল জব আছামিজ চেনেল। সো আজি আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ লৈছোঁ। আহিছে বহুত ভাল খবৰ এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ মানে DHSFW। সো ভিডিঅ'টো প্লিজ কৈছোঁ আজি আপোনালোকলৈ ৰিকুৱেষ্ট স্কিপ নকৰাকৈ শেষলৈকে চাওক, কাৰণ বহুত ভাল খবৰ দিম, বহুত ভাল তথ্য দিম এই ভিডিঅ'ত। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, আপোনালোকে যদি অসম বুৰঞ্জীৰ বিষয়ে জানিব বিচাৰে সো এইখন কিতাপ কিনি লওক। আপোনালোকে আমাৰ ভিডিঅ'ৰ ফাৰ্ষ্ট লিংকতে পাই যাব এইখন কিতাপ। সো বন্ধুসকল, আজি আমি DSSৰ ৰিজাল্টৰ বিষয়ে কথা পাতিম, আৰু কোনো কাট অফ মাৰ্ক বা কিছুমান অযথা তথ্য নিদিওঁ। সো ডাইৰেক্ট ৰিজাল্টৰ তথ্য দিম। সো ফাৰ্ষ্ট কথা হ'ল, বহুতে কমেণ্ট কৰি কয় মোক যে ৰিজাল্ট কেতিয়া আহিব, কিমান তাৰিখ আহিব। সো মই আৰু ৰিজাল্টৰ ওপৰত মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ তাৰ ওপৰত। সো তাত মই কৈছিলোঁ যে অক্টোবৰৰ ভিতৰত ৰিজাল্ট আহিব বুলি। সো মই তাত নিৰ্দিষ্টকৈ তাৰিখটো কোৱা নাছিলোঁ। সো আপোনালোকে আজি এই ভিডিঅ'ত নিৰ্দিষ্টকৈ তাৰিখটো গম পাই যাব কিমান তাৰিখে ৰিজাল্ট আহিব। আৰু আপোনালোকে কাট অফ মাৰ্কটো যদি জনা নাই, মই ভিডিঅ'ৰ ওপৰত আপোনাৰ আই বটনত আহি যাব, আপোনালোকে তাত মোৰ ভিডিঅ' আছে। সো আপোনালোকে তাত চাই ল'ব পাৰিব, বা শেষলৈ এন স্ক্ৰীণৰটো আহি যাব। তো তাত আপোনালোকে চাই ল'ব পাৰিব কাট অফ মাৰ্কটো কিমান হ'ব। সো এতিয়া মেইন কথাটো হ'ল DSSৰ যোনটো ৰিজাল্টৰ কথা আছিলে। সো ইয়াত এনেকুৱা ধৰণৰ হ'ব এইবাৰ। সো ৰিজাল্ট যোনদিনাখন আহিব, সো মই তাৰিখটো পাছলৈ ক'ম, সো আপোনালোকে চাই যাওক। ৰিজাল্ট যোনদিনাখন আহিলে ধৰি লওক, তো তাৰপিছত আপোনালোকৰ এটা পষ্টৰ কাৰণে 12জনকৈ কেণ্ডিডেট চিলেক্ট কৰিব। মানে ধৰি লওক আপোনালোকে এটা কাট অফ মাৰ্ক আছে, সো সেই কাট অফ মাৰ্কটোতকৈ ওপৰত পাই গ'ল। সো আপুনি সেই 12জনৰ ভিতৰত আহি যাব পাৰে। সো এটা পষ্টৰ কাৰণে 12জনকৈ ৰাখিব, মানে ধৰি লওক নেক্সট কোৱালিফায়াৰ কাৰণে 12জনকৈ ৰাখিব। সো বহুত ভাল খবৰ এইটো, কাৰণ বহু কেণ্ডিডেটে পাছ কৰিব এক্সামত। সো আপোনালোকে গমেই পাইছে, এটা পষ্টৰ কাৰণে 12জনকৈ ৰাখিলে বহুত কেণ্ডিডেট ৰাখিব। সো আৰু যোনটো ইয়াৰ কাট অফ মাৰ্কটো এটা নিৰ্দিষ্টৰ ওপৰত যদি আপোনালোকে পায়, তো তাত আপোনালোকে পাছ কৰিলে গম পাব যে আমি ইমানত আহিম বুলি। সো মই বহুত তথ্য কালেক্ট কৰি বা DSSৰ বহু মানুহৰ লগত কথা পাতি, সো তাৰিখটো মই আপোনালোকক আজি জনাম কিমান তাৰিখে হ'ব। সো আপোনালোকে আগত মোৰ ভিডিঅ'খিনি চাইছে, বহুতে চাইছে। মই তেখেতলোকলৈ আজি ধন্যবাদ দিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই অপেক্ষা কৰিলে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে যে। সো আজি তাৰিখটো হৈছে আপোনালোকৰ অক্টোবৰত আহিব বুলি মই কৈছিলোঁ। সো অক্টোবৰৰ 22 তাৰিখ 2019 আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। সো মই আজি আপোনালোকলৈ কৈ দিছোঁ, যোনসকল বন্ধু বান্ধৱীয়ে গম পোৱা নাছিলে, সো তেখেতলোকলৈ কৈ দিছোঁ। আৰু প্লিজ আপোনালোকে ৰিকুৱেষ্ট যে আপোনালোকৰ যদি কোনোবা বেলেগ লগৰ আছে, সো তেখেতলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোৱে গম পাওক কথাটো। সো আৰু আপোনালোকৰ অনুপ্ৰেৰণা জনাই থাকিব। সো আজিলৈ বেছি নকওঁ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহিম। আৰু যদি আপুনি আমাৰ চেনেলত নতুন হয়, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আনো। সো আমাৰ লগত যোনসকল বন্ধু বান্ধৱী অলৰেডি আছে, তো তেখেতলোক